হেল্ল' গুৱাহাটী এণ্ড নমস্কাৰ অসম মই মৃদুল দিচাঙে সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল দিচাং স্পেচিয়েললৈ। আজিও ঈশ্বৰ ছবিখনৰ কিছু শ্বুটিঙৰ ভিডিঅ' লৈ আহিছোঁ। আজি আমাৰ লগত আছে অভিনেতা অতুল পাচনি ডাঙৰীয়া আৰু দিনেশ দাস। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ আহি পাইছে লাকি প্ৰডাকশ্যনৰ মেনেজাৰ আৰু মুখ্য সহকাৰী পৰিচালক জান দা। আমি কিবা অকণমান জানিম, অকণমান ক'ব। আমি ইতিমধ্যে আমাৰ লোকেশ্যন আহি পালোঁ। আজি অতুল দা আৰু দিনেশ দাৰ শ্বুট এটা আছে। যিহেতু অবিচিষ্ট পৰিৱেশ, তাৰ মাজতে আমি ইউনিটটো কমকৈ যিমান পাৰোঁ তেনেকৈ কামখিনি কৰি আছোঁ। ৰুবুল দাৰ এইখন দ্বিতীয় ছবি, যিমানখিনি পাৰোঁ ভালকৈ ৰাইজক কিবা এটা দিবলৈ চেষ্টা কৰিছোঁ, কিবা নতুনত্ব এটা দিবলৈ চেষ্টা কৰিছোঁ। আৰু মই নিজেও এই ছবিখনত যিটো মেইন ভিলেইনৰ চৰিত্ৰ সেইটো মই নিজে কৰি আছোঁ। ধুনীয়া দিনটো আৰম্ভণি হৈছিল মেকআপেৰে, আৰু আমাৰ মেকআপ আৰ্টিষ্ট ধানদাই অতুল দাক ধুনীয়াকৈ মেকআপ কৰি দি আছিল। এইফালে আমাৰ ডিৰেক্টৰ ৰুবুল দাই চিনবোৰ বুজাই আছে। আৰু এতিয়া সময় হ'ল ব্ৰেকফাষ্টৰ। আনদিনাৰ জানদা আজিও কেমেৰালৈ ব্যস্ত হৈ গৈছে। এনেদৰে আজি আমাৰ শ্বুটিং আৰম্ভ হ'ল। যদি ইউনিট কম কৰোণা ভাইৰাছৰ কাৰণে, তথাপিও সুন্দৰভাৱে ৰুবুল দাই চলাই নিছে আৰু অতুল দা আৰু দিনেশ দাইও ধুনীয়াকৈ অভিনয় কৰিছে, সমানে সহযোগ কৰিছে। ইতিমধ্যে বাহিৰৰ শ্বুটিং সম্পূৰ্ণ হৈছে। এতিয়া সোমনাথ মন্দিৰৰ ভিতৰত শ্বুটিং চলি আছে। দিনেশ দা অভিনয় ক্ষেত্ৰখন যদিও নতুন, তেওঁ যথেষ্ট কষ্ট কৰিছে চিনেমাখনৰ কাৰণে আৰু খুবেই মৰমীয়াল মানুহজন। আমি চেঞ্জ কৰি ওলাইছোঁ, এতিয়া আমি শ্বুটিং কৰিম। তেখেতে আৰু আগৰ চিনেমা এখন ফুটপাথৰ হিৰ' কৰিছিলে, তাতো মই এজন পুলিচৰ ৰোল অভিনয় কৰিছিলোঁ, আৰু আজিও মোক পুলিচৰ ৰোলে অভিনয় কৰিব নিজে চাওঁ কেনেকুৱা হয়। এইখিনিতে জানো হওকচোন আমাৰ মৰমৰ অতুল পাচনি ডাঙৰীয়াইনো এই চিনেমাখনত কিহৰ অভিনয় কৰিছে। নমস্কাৰ, মই অতুল পাচনি কৈছোঁ। ৰুবুল দাস নামৰ নতুন প্ৰজন্মৰ প্ৰতিষ্ঠিত পৰিচালকজনে ইতিমধ্যে কেইবাটাও প্ৰডাকশ্যনত তেওঁ প্ৰতিভাৰ পৰিচয় দিছে, আৰু শেহতীয়াকৈ যোৱা বছৰৰ পৰা অৰ্থাৎ 2020 চনৰ পৰা তেওঁ আৰম্ভ কৰিছিল এখন পূৰ্ণদৈৰ্ঘ্যৰ অগতানুগতিক অসমীয়া বোলছবি নাম যাৰ ঈশ্বৰ। ঈশ্বৰ এক অগতানুগতিক বোলছবি, কিন্তু অতি পৰিতাপৰ বিষয় যে এই ক'ভিড-19ৰ কাৰণে চৰকাৰৰ নীতি নিয়ম উলংঘা কৰিব নোৱাৰি নীতি নিয়মৰ মাজেৰে ছবিখন কৰোঁতে প্ৰায় এবছৰ লাগি গ'ল। যিহেতু ক'ভিড-19 অতি ভয়াৱহ, আৰু সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে আজি পুনৰ এই চিত্ৰগ্ৰহণত ব্যস্ত হৈ পৰিছে নৱপ্ৰজন্মৰ পৰিচালক ৰুবুল দাসে। ছবিখন এক অগতানুগতিক ছবি, ছবিৰ নাম হৈছে ঈশ্বৰ। আৰু এই ঈশ্বৰ ছবিখনত মই এটা অগতানুগতিক চৰিত্ৰ যোগদান কৰিছোঁ, এটা মুখ্য চৰিত্ৰ যোগদান কৰিছোঁ। সকলোৱে ভাবে যে অতুল পাচনি এজন হাস্যৰসিক অভিনেতা, এজন কমেডিয়ান। নহয়, মই এই ছবিখনত সম্পূৰ্ণ এক অগতানুগতিক চৰিত্ৰ যোগদান কৰিছোঁ, এক চিৰিয়াছ চৰিত্ৰ যোগদান কৰিছোঁ, আৰু খুব এটা শক্তিশালী চৰিত্ৰত মই এই ছবিখনত অভিনয় কৰিম। গতিকে আপোনালোকে আশীৰ্বাদ কৰক। আৰু এতিয়া সময় খোৱাৰ। আমি আহিছোঁ ইতিহাস ফেমিলি ৰেষ্টুৰেণ্টলৈ। এতিয়া আমি সোমাইছোঁ ইতিহাসত খাবলৈ দুপৰীয়াৰ আহাৰ। ব'লক ভিতৰলৈ সোমাই যাওঁ। সকলোৱে সুন্দৰকৈ বহি আছে। ব'লকচোন অতুল দা আৰু দিনেশ দাৰ পৰা অকণমান কথা জানো। কেনে লাগিছে অতুল ছাৰৰ লগত অভিনয় কৰি? অতুল ছাৰৰ লগত অভিনয় কৰি কেনেকুৱা লাগিছে? বঢ়িয়া, ভাল লাগিছে। পাচলিৰ লগত মানে কৰা নাছিলোঁ, প্ৰথম কৰিলোঁ, কৰি বহুত ভাল লাগিছে। বহুত ফ্ৰী মানুহ, একদম ভাল মানুহ। ভাবিছিলোঁ আগতে কমেডিও কৰে, আজিকালি চিৰিয়াছ হৈ গৈছে। অলপ ৰেকৰ্ডেই হ'ব নাই, ভালেই মানুহ, বহুত ভাল লাগিছে কৰি। মোৰো মানে আজি বহুত মানে পাৱাৰফুল বস্তু কি আমাৰ ৰুবুল দাস আছে, সবচেয়ে কনিষ্ঠ ডিৰেক্টৰ। ৰুবুল
দাসৰ ডিৰেকশ্যন ইমান ধুনীয়াকৈ দিছে আমি ছেটিছফাইড ধুনীয়াকৈ কামখিনি কৰি গৈছোঁ আৰু ভাল হৈছে অতুল দাই বহুত ভাল কৰিছে বৰ বেয়া হোৱা নাই আৰু ভাল হৈছে ভাল লাগিছিলে মই প্ৰথমে ভাবিছিলোঁ অসমৰ জনপ্ৰিয় অভিনেতা অসমৰ জ্যেষ্ঠ খলনায়ক দিনেশ দাস বুলি কোৱাৰ লগে মই ভয় খাইছিলোঁ কিন্তু সেই দিনেশ দাসৰ ঠাইত আমি আগতে নতুন দিনেশ দাসক অসমৰ চলচ্চিত্ৰপ্ৰেমী ৰাইজে পাব উপহাৰ হিচাপে পাব সুন্দৰ অভিনয় কৰিছে বলিষ্ঠ অভিনয় কৰিছে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব এইজন দিনেশ দাসে এইজন দিনেশ দাস নহয় এইজন দিনেশ দাসক চাওকচোন কেনেকুৱা অভিনয় কৰিছে বা অভিনয়ৰ ধাৰটো কেনেকৈ বজাই ৰাখিছে আৰু এই ক্ষেত্ৰত দিনেশ দাসে কৈছে যে অসমৰ কনিষ্ঠতম চলচ্চিত্ৰ নিৰ্মাতা ৰবুল দাসে আগতেই তেওঁৰ কৰ্মদক্ষতাৰ প্ৰত্যক্ষ বহুতকেইটা প্ৰডাকশ্যনত উমান পাইছে অসমৰ ৰাইজে ৰবুল দাসৰ যে দক্ষতা আছে আৰু এই ৰবুল দাসে এই ঈশ্বৰ অসমীয়া চলচ্চিত্ৰখনক এক নিখুঁতভাৱে তৈয়াৰ কৰিব চেষ্টা কৰিছে অসমৰ কেইবাগৰাকীও তাৰকাক লৈ নিৰ্মিত হৈছে আশা কৰোঁ ঈশ্বৰে আশীৰ্বাদ দিব ৰবুল দাসৰ কষ্টৰ সাৰ্থক লাভ কৰাৰ সুযোগ আছে এইখিনিয়ে কামনা কৰিছোঁ টেন টেন আহি গ'ল আমাৰ খানা আৰু এইফালে জানদাই খাইছে কথা কামনা কৰিছোঁ যাতে আপোনালোকে ছবিখন চাই আমাক কিছু প্ৰেৰণা আৰু আহক